तो हे गाइस नमस्कार व्हाट्सएप की खबर आपनालोक आशा কৰিছো সবৰে ভালে ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল খগেন 007 আৰু এই চেনেলটোত প্ৰায় 2 সপ্তাহ মান হল ভিডিও আপলোড নকৰা 2 সপ্তাহ মানে প্ৰায় 1 মাহ মানে হৈ গল উছুৱা হৈছে এইকেদিন শৰ্ট ভিডিও দি আছিল পিলিং পালাংগে এনে তো হে কাৰণে আৰু বুলে চেনেলত ভিডিও নিদিলে অলপ চেনেল ডাউন হৈ যায় কাৰণে আজি এটা ভিডিও লৈ আহিলো চেনেল কি ডাউন হ'ব চেনেলটো ডাউন হোৱাতকে মোৰ মনটো মানে বেছি অলপ ডাউন ইমান কষ্ট কৰি ভিডিও বনোৱাৰ পিছত যদি লাইক কমেন্ট একো নাহে এটলিষ্ট ভিডিও আহিব লাগে যদি একো নাহে মনটো কেনেকুৱা লাগিব ভাবি চাওক আপোনালোকে সেই কাৰণে ভিডিও বনোৱা নাছিলো অলপ মানে ডিমোটিভেট হৈছিল আৰু এতিয়া আকৌ মানে ব্লগিং কৰিছো আৰু এটা কথা আছে কমেন্ট কৰি জনাব এনে মানে মই কভাৰ সংগটো জাস্ট অকমান ভিডিও বনাও তো সেই ভিডিও কেইটাত অকমান হলেও মানে ভিউটো বেছি আহে ব্লগিংত অলপ কম তো আপোনালোকে মোক কমেন্ট কৰি জনাব কি কৰাটো ভাল হ'ব কভাৰ সংগত ভিডিও বনোৱাটো ভাল হ'ব নে ব্লগিং কৰাটো ভাল হ'ব তো কমেন্ট কৰি জনাব তাৰ সেইবিলাক কথা আৰু এতিয়া মই আছো সেউজীয়া পৰিৱেশৰ মাজত মানে এখন পথাৰ হয় আমাৰ পথাৰখনৰ মাজতে আছো এবাৰ খেতি কৰা অলপ দেৰি হৈছে আৰু এফালে কঠিয়াবিলাক চাব পাৰে এবাৰ যিটো পানী হৈছে ন দুটা পানী হৈছে এবাৰ এই দুটা পানীতে মানে এইবিলাক কঠিয়া বেয়া কৰি দিলে তো চাব পাৰে ইয়াত মাজে মাজে কেনেকুৱা হৈ গ'ল কঠিয়াবিলাকৰ ইয়াতে চাব পাৰে ফুল বেয়া হৈ গৈছে এতিয়া কঠিয়াবিলাক আৰু এতিয়া এবাৰ খেতি কৰা অলপ দেৰি হৈছে এতিয়া চাব পাৰে খালি পথাৰত একো নাই অইন কেইবছৰ হোৱাহেঁতেন ইমান দিনে মানে ইয়াত পুৰা সেউজীয়া দেখিব পালেহেঁতেন যেনেকুৱা কঠিয়াবিলাক দেখিব পাইছে ইয়াত আৰু আগতে কঠিয়া পাৰা হৈছিল বাট মানে বানপানীটো আহি সকলোবোৰ উটাই লৈ যোৱা হ'ল উটাই লৈ যোৱাৰ কাৰণে জাষ্ট এবাৰ অকণমান দেৰি হৈছে মানে মানুহবিলাকৰ খেতি কৰা আগৰ কেইবছৰ হোৱা কিবা এটা ভাল লাগিলে মানুহবিলাকে প্ৰায় খেতি হওঁ হৈ গ'লহেঁতেন সকলো নহ'লেও বহুতখিনি মানুহ হৈ গ'লেহেঁতেন মানে খেতি আৰু এতিয়া অলপ দেৰি হৈছে তাৰপিছত এতিয়া কঠিয়াবিলাক আকৌ মানে কভাৰ কৰি দিছে আৰু জাষ্ট মই আহোঁতে দেখিলোঁ যে হ'লে খুৰা এটা অকণমান এবিঘামান হ'ব সেই মাটিত এটা ডবলহে ৰুইছে এবাৰ চাওক ইমানখন দেখিব পাৰে ইফালৰ পৰা ইফাললৈকে গোটেই পথাৰখন খালী হৈ আছে অইন কেইবছৰ হোৱাহেঁতেন ইমান দিন ধান লগালেহেঁতেন বা এটা ভাল লাগিলে হয় তাত ৰুইছে অকণমান আৰু এইটো চাইডে অকণমান ৰুইছে এইখিনিয়ে ইয়াতে পানী 2004 চনতে যি হৈছিল আজি 20 বছৰমান হ'ল ইমান ডাঙৰ পানী হোৱাই নাই আৰু এবাৰ কিমান ডাঙৰ পানী হৈছে আপোনালোকে গমেই পায় ইয়াতো পানী হৈ গৈছে এতিয়া মই যিখন জেগা আছোঁ এই জেগাখনত মানে পানী কেনেকুৱা হৈছিল আৰু এতিয়া কেনেকুৱা আমজোপা ফালেও ফটো আছে আৰু এইফালেও আছে এইটো চাইডেও আছে এই গোটেইকেইটা চাইডৰ ফটো আছে মই খালি ফটোকেইটা স্ক্ৰীনত মানে দি দিছোঁ তো চাই লওক ফটোকেইটা আগতে আৰু গাইজ ফটো কেইখন দেখি গমেই পাইছে চাগে কেনেকুৱা ডাঙৰ পানী আৰু ফটো কেইখনো জেওৰাখনো দেখি চাগে জেওৰাখন গোটেইখন তল গ'লেগৈ তো পানীটো যদিও ইয়াত মানে ডাঙৰ হৈছে ইমান ভয়ানক নহয় আৰু ইমান লোকচান কৰা নাই লোকচান এটাই কৰিছে যিবিলাক খেতিয়কে মানে খেতি কৰিম বুলি সেইবিলাক পাৰ হৈছিল সেই কঠীয়াবিলাক মানে অনিষ্ট কৰিছে সেইকাৰণে এবাৰ খেতি কৰাটো অলপ দেৰি হৈছে আৰু পানীটো ইয়াতকৈ ভয়ানক নদীত হয় আৰু নদীত কি মানে ক্ষতি কৰিছে কি কৰা নাই তো সেইবিলাক মই দেখামগৈ তাত দেখাই আছোঁ আৰু গাইজ এতিয়া মই নদীখন পাই গ'লো নদীখন এইফালে আছে এখন নদী আৰু এখন আমাৰ দলং হয় এইফালে পাৰবিলাক চাওক এই নদীখনৰ পাৰটো চাওক কেনেকুৱাকৈ খহাই লৈ গৈছে আৰু মাটি এই পাৰটো দেখিছে এই পাৰটোৰ পৰা এনেকৈ চিধি আছিলে মাটি ইয়ালৈকে আৰু এতিয়া চাওক কলৈকিনি খহাই লৈ গৈছে এনেকুৱাত থকা মাটি আৰু কলে আছে চাওক অৱস্থা কৰি লৈ গৈছে নদী পুৰা অৱস্থা নহয় পানীটো কেনেকুৱা ডেঞ্জাৰ এবাৰ যদি নদীৰ পানী নদীৰ ফালে আহিলেহেঁতেন ইমান ডেঞ্জাৰ নহ'লেহেঁতেন নদীখন মানে এনেকুৱা আছে যেতিয়া পানীটো বাঢ়ে পানীটো মানে চিধা এফালৰ পৰা আহে তো প্ৰেছাৰটো ইফালে পৰে তো মই তলত যাই দেখাই আছোঁ আৰু দলঙৰ তলত এইফালে চাব পাৰে কেনেকুৱা ডেঞ্জাৰ সেইখিনি ওপৰত চাওক তাত দেখিছে কেনেকুৱা ডেঞ্জাৰ এনেকুৱা মাটি ইয়ালৈ থকা মাটি অল টোটেল এনেকুৱাকৈ আছিলে মাটিখিনি গোটেই মই যিখন জেগাত খাৰা হৈছে এইখন জেগাত গোটেই মাটি আছিলে শিলো আছিলে মানে শিল মাটি পানীটো পূৰা এইটো চাইডৰ পৰা মানে আহে তো সেইকাৰণে ফুল প্ৰেছাৰ পায় চাইডৰ গোটেই গুৱাখিনি খহাই লৈ গৈছে সেই তাতে আছিলে মাটি তো এনেকুৱাকৈ বহুত দূৰলৈ আছিলে মাটি বাট এতিয়া এইবিলাক খহাই লৈ গৈছে অকল এই চাইডটো বুলিয়ে নহয় আৰু এইটো চাইডেও খহিছে বহুতখিনিলে চাইডেও সিপাৰেও খহিছে আপোনালোকে জানিব পাৰে কিমান ভয়ংকৰ পানী আছিলে এইটো কিমান অনিষ্ট কৰিছে এয়া চাওক কিটোৰ ওপৰত খহাব ধৰিছে মাটি এইটো চাইডে মই আছিলোঁ তাতে আৰু এতিয়া এইটো চাইডে আহি পাই গ'লোঁ ভাই কি হিচাপত মাটি খহাব ধৰিছে চাওক তাৰ পৰা আছিলে মাটি মানে এনেকুৱা চিধি হৈ মানে এনেকুৱাকৈ আছিলে মাটি বহুতখিনি তো এতিয়া ইমানৰ পৰা ইমানলৈ খহাইছে তো ইয়াত দেখিবলৈ অলপ কম লাগিছে চাগে আৰু মই দেখাই দিছোঁ চাওক ইয়াতে তো এইখিনি ইয়াত খহাইছে এনেকুৱাকৈ মাটি এইবছৰ দুটা হৈছে বানপানী এই বানপানীটো ইমানেই ভয়ানক মানে পাৰটো যেনেকৈ খহাব ধৰিছে এনেকুৱাকৈ যদি পাৰ খহাই থাকে তো বেছি দিন নালাগে ইয়াত ব্ৰহ্মপুত্ৰ হওঁতে নদীৰ পৰা ব্ৰহ্মপুত্ৰ হওঁতে এনেকৈ গোৱা খহাই থাকিলে সেইটো চাইডে মাথাউৰিটো বেছি দূৰত নাই এনেকুৱাকৈ যদি খহাই থাকে 2 বছৰমানত মানে পুৰাপুৰি কমপ্লিটলি তাৰ পাবগৈ তো মানুহবিলাক কি অৱস্থা হ'ব তো ভাবি চাওক আপোনালোকে আৰু চাওক গাইছ ইয়াতে কলঙৰ পৰা যিমানবিলাক বালি উঠি আহিছে চব ইয়াতে মানে এইবিলাক হৈ গৈছে এইফালে ইয়াত চাওক ফুট
ফুটমান উঠাই দিছে ইয়াত মাটি যিটো গৰা খহাইছে মাটি সেই মাটিটো আহি ইয়াতে মানে পুৰা বোকা হৈ আছে এতিয়াও শুকোৱা নাই ভালকৈ ইয়াতে 2-3 ফুট মানে জেগাই জেগাই উঠাই দিছে মাটি তো এইফালে চাব পাৰে এইবিলাক মাটি আৰু ইয়াতে আমি এতিয়া ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছ বনাম তো ইনষ্টাগ্ৰামত যোনে যোনে ফ'ল' কৰা নাই তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু এইফালে স্ক্ৰীণত আহিব তো চাৰ্চ কৰিব নহ'লে বা ডেছক্ৰিপশ্যনত যায় ক্লিক কৰি লিংকটো ক্লিক কৰি তো ডাইৰেক্ট ইনষ্টাগ্ৰামত ফ'ল' কৰিব যোনে যোনে কৰা নাই তো যাওক জল্দি